1, 2, 3, go! Making Korea. পৰ্বত আৰোহণ কৰি জাষ্ট মানে নামিছে তেওঁলোকে মানে আমাৰ পৃথিৱীলৈ মাউণ্ট এভাৰেষ্টত বগালে আমাৰ কেমেৰামেন নুমিব পৰা নাই নামিব পৰা নাই যুঁজি আছে আৰু বক্সটো লৈ গৈ কেমেৰামেন ভাল হয় লগ কৰিব নালাগে ইমানে ভোক লাগিছে মানে শ্বুটিং কৰি এইগুলো চিপটো খাই শেষ কৰি পেলালে আজাদ এতিয়া মানে আমাৰ চিপ ব্ৰেক বুলি এটা বস্তু দিয়ে মানে চিপ ব্ৰেক দিয়া আছে লাষ্ট ব্ৰেক নহয় আমাৰ আজাদে কি ক'ব এইটো বিষয় গত আৰু কি কাম চিপছে খাইছো বাইদে ইতিমধ্যে এটা ব্ৰেকিং নিউজ ইতিমধ্যে আমাৰ হাতত আহি কৈছে এটা খবৰ সেই খবৰটো মতে আমাৰ কবিতা মহন্ত বাইদে আমাৰ কাৰণে বুট লৈ আনিছে আমি কিছু সময় পিছত সেই বুটৰ মাজলৈ যাম আমি বুট গ্ৰহণ কৰিম নহয় জানো বাইদেউ আপোনাৰ কেনে অনুভৱ হৈছে আপুনি বুট লৈ আনিছে শ্বুটিং মই সৰু সৰু ল'ৰাকেইটাৰ লগত শ্বুটিং কৰিব আহিছোঁ আৰু ল'ৰাকেইটাক বুট কেইটামান খোৱাই দি মই পকাই দিম অকণমান হয় যথেষ্ট ধন্যবাদ জনাইছোঁ বাইদেউলৈ বাইদেৱে শ্বুটিঙৰ এই প্ৰখৰ ৰ'দত আমাৰ প্ৰতি সঁহাৰি জনাই যি বুট লৈ আনিছে পাতলীয়া আহাৰৰ ব্যৱস্থা কৰিছে বাইদেউলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ কেঁচা নিমখো বাইদেউ লৈ আনিছে গতিকে বঢ়িয়া কথা আমি উত্তৰতে উন্নতি কামনা কৰাৰ লগতে সুস্থ আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ থেংক ইউ মানে দেখা নালাগে আৰু হৈছে চিপছ বিৰতিৰ পিছত এটা বুট বিৰতি দ্বিতীয়টো বিৰতিলৈ আমি আগবাঢ়িছোঁ আৰু আহাৰ আমাক গ্ৰহণ কৰাইছে আমাৰ কবিতা মহন্ত বাইদেউ ধন্যবাদ জনাইছোঁ
হিৰণে নাখায়, হিৰণে ৰাতিপুৱা বুটকেইটাহে খায়। হিৰোইনে কিবা ক'ব নেকি? খোৱাত ব্যস্ত। খোৱা সময়ত মাতিব নাপায় যে, খোৱাৰ সময়ত মাতিব নাপায়, আৰু এটা কিবা এটা খোৱাৰ সময়ত মাতিব নাপায়। হয় 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 হয়। এই দুটা সময়ত মাতিব নাপায়। এতিয়া বুট খাব লাগে, আৰু স্বাস্থ্যৰ কাৰণে ভাল। আৰু ছোৱালীজনী বৰ মৰম লাগে, আৰু ছোৱালীজনী বৰ মৰম লাগে। তাইক মই মাতিছোঁ, তাইক খাবলৈ লৈ মই কিবা এটা এক্টিঙৰ কাম দিম আৰু তাত পঢ়িব লাগিব ভালকৈ, ফাৰ্ষ্ট পঢ়া কামটো হা, তাৰপিছতে এইবিলাক এক্টিং চেক্টিং কৰিব লাগে। আৰু আমাৰ এইটো কামত নাই, তাক মই অভিভাৱক ক'বলৈ যাব দিছোঁ, এই মোৰ কথা নুশুনে, ই মোৰ মানুহ আৰু এই কেমেৰামেন কেমেৰামেন চৰকাৰৰ দৰে উল্টি থাকে। অঁ দ্বীপ আছে ইয়াতে, তাকতো চিনি পায় ৰাইজে, ফেমাছ মাল হয় ই, এক্টিভ ল'ৰা ছ'চিয়েল হয় ই বডিগাৰ্ডৰ কাম কৰে। 11 নম্বৰ পাছ। আৰু শুনিছোঁ এই চোৰাংচোৱা পুলিচ অসম আৰক্ষীৰ চোৰাংচোৱা ব্যৱসায় এক্সাইটেড নহয়, এক্সাইটেড নহয়, খংহে উঠিছে তোমাৰ। তুমি খঙত ওলাই আহিছা তুমি। খং উঠিছে ন, এইটো বলিয়ামি কৰি আছে। এই বাহিৰত দেখাইছা চোন। কি হ'ল? যোৱা যোৱা। চাহ নোখোৱাই, মিটিং ভিডিঅ' বনি আছে, লাগিব লাগিব লাগি থাকে। ইয়াত মেকিং কৰা এটা তুমি আছা, বাকী কাৰো তাত হোৱা নাই মেকিং, তোমাৰ তাতে হৈ আছে। বাইদেউ গাড়ীখন সেইটো কৈছোঁ হৈ আছে নি? এনেকৈ হয় নেকি?